নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰি দিব। আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বিপদত মোদী, নীতিশক আঁকোৱালি ল'ব লালুৱে। বিপদত পৰিব নেকি মোদী চৰকাৰ? লালুৱে দিলে নীতিশ কুমাৰক অফাৰ। পুৰণি সকলো কথা পাহৰি যাব লালু প্ৰসাদ যাদৱে। NDAৰ সংগ ত্যাগ কৰিবলৈ ক'লে নীতিশ কুমাৰক। নীতিশ কুমাৰৰ বাবে দুৱাৰ খোলা আছে RJDৰ। নীতিশ কুমাৰৰ সকলো ভুল আমি ক্ষমা কৰি দিম। প্ৰত্যেকবাৰে ভুল কৰে নীতিশ কুমাৰে আৰু আমি ক্ষমা কৰি দিওঁ। এইবাৰো ক্ষমা কৰি আঁকোৱালি ল'ম বুলি মন্তব্য লালু প্ৰসাদ যাদৱৰ। লালু প্ৰসাদ যাদৱৰ এই মন্তব্যৰ পিছতে তেজস্বী যাদৱৰো প্ৰতিক্ৰিয়া। নীতিশ কুমাৰ বিজেপিৰ ওপৰত অসন্তুষ্টি হওক বুলি ওলাইছে খবৰ। বিপদত পৰিব নেকি মোদী চৰকাৰ? লালুৱে দিলে নীতিশ কুমাৰক অফাৰ। NDAৰ সংগ ত্যাগ কৰিবলৈ ক'লে নীতিশ কুমাৰক। আজি ৰাতিপুৱাৰ দ্বিতীয়টোৰ খবৰ হৈছে এতিয়াৰে পৰা দ্বিতীয় কাৰ্যালয় নিদিয়ে ড্ৰাইভিং লাইচেন্স। ড্ৰাইভিং লাইচেন্সক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। সলনি হ'ব ড্ৰাইভিং লাইচেন্স লাভ কৰাৰ নিয়ম। আপোনাৰ জিলাত থকা দ্বিতীয় কাৰ্যালয়ৰ পৰা লাভ নকৰিব ড্ৰাইভিং লাইচেন্স। নতুন বছৰত নতুন নিয়মেৰে কেনেকৈ লাভ কৰিব ড্ৰাইভিং লাইচেন্স? ড্ৰাইভিং লাইচেন্সক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ড্ৰাইভিং লাইচেন্সক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ 126টা সমষ্টিত মটৰ ড্ৰাইভিং ইনষ্টিটিউট স্থাপনৰ পৰিকল্পনা। ৰাজ্যৰ 126টা সমষ্টিত মটৰ ড্ৰাইভিং ইনষ্টিটিউট স্থাপনৰ পৰিকল্পনা। আপোনাৰ সমষ্টিত থকা মটৰ ড্ৰাইভিং ইনষ্টিটিউটৰ অধ্যক্ষই প্ৰদান কৰিব ড্ৰাইভিং লাইচেন্স। দ্বিতীয় হৈ ড্ৰাইভিং ইনষ্টিটিউটৰ অধ্যক্ষই ড্ৰাইভিং লাইচেন্স দিব পাৰিব। উপযুক্ত প্ৰশিক্ষণৰ অন্তত লাইচেন্স দিব পাৰিব ইনষ্টিটিউটখনে। উপযুক্ত ইনষ্টিটিউটখনে নিয়ম নামানিলে ব্যৱস্থা গ্ৰহণ কৰিব পৰিবহণ বিভাগে। প্ৰশিক্ষণ নিদিয়াকৈ লাইচেন্স দিয়া ইনষ্টিটিউটৰ লাইচেন্স বাতিল কৰা হ'ব। ফিটনেছ চাৰ্টিফিকেট প্ৰদানৰ বাবে 6টা বাহন ফিটনেছ চেণ্টাৰ মুকলি কৰাৰ সিদ্ধান্ত। পৰৱৰ্তী খবৰ হৈছে সিহঁতে কষ্ট নকৰে বাবে খেতি নহয়। মুখ্যমন্ত্ৰীক চেলেঞ্জ খাৰুপেটীয়াৰ কৃষকৰ। মুখ্যমন্ত্ৰীক চেলেঞ্জ দিলে খাৰুপেটীয়াৰ কৃষকে। খাৰুপেটীয়াৰ শাক পাচলিত বিষাক্ত দ্ৰব্য মিহলোৱা বুলি প্ৰমাণ দিয়ক মুখ্যমন্ত্ৰীয়ে। খাৰুপেটীয়াৰ শাক পাচলিক লৈ সম্পূৰ্ণৰূপে মিছা কথা কৈছে মুখ্যমন্ত্ৰীয়ে। খাৰুপেটীয়াৰ শাক পাচলিক লৈ সম্পূৰ্ণ মিছা কথা কৈছে মুখ্যমন্ত্ৰীয়ে। অসমীয়া থকা ঠাইত শাক পাচলি নহয় বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে। ইয়াৰ প্ৰত্যুত্তৰত খাৰুপেটীয়াত কৃষকৰ প্ৰতিক্ৰিয়া। সিহঁতে কষ্ট নকৰে বাবে সিহঁতৰ খেতি নহয়। খাৰুপেটীয়াৰ কৃষক অসমীয়া নহয় নেকি? খাৰুপেটীয়াৰ কৃষকৰ পক্ষত আমচুৱে দিলে প্ৰতিক্ৰিয়া। এটা জাতিক টাৰ্গেট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ হৈছে আজি বেলি নাই, চৌদিশে কুঁৱলীৰ আচ্ছাদন। 17 জিলাত নিশালৈ বৰষুণৰ সম্ভাৱনা। 5 তাৰিখলৈ ৰাজ্যত য়েল্লো এলাৰ্ট। আজি বেলি নাই, চৌদিশে কুঁৱলীৰ আচ্ছাদন। 17 জিলাত আজি নিশালৈ হ'ব প্ৰচণ্ড বৰষুণ। 5 তাৰিখলৈ ৰাজ্যজুৰি য়েল্লো এলাৰ্ট জাৰি। অধিক নিম্নগামী হৈছে পাৰস্তম্ভ, বাঢ়িছে শীতৰ প্ৰকোপ। হিম প্ৰৱাহে ঢৌ খেলিছে দেশজুৰি। সমগ্ৰ জানুৱাৰী মাহতো কঁপিব উত্তৰ ভাৰত আৰু উত্তৰ পূব। আজি গুৱাহাটীত সৰ্বনিম্ন তাপমাত্ৰা 13 শতাধিক, সৰ্বাধিক 22 ডিগ্ৰী চেলছিয়াছ। কামৰূপ গ্ৰাম্যত সৰ্বনিম্ন তাপমাত্ৰা 12, সৰ্বাধিক 18 ডিগ্ৰী চেলছিয়াছ। ধুবুৰীত সৰ্বনিম্ন তাপমাত্ৰা 14, সৰ্বাধিক 23 ডিগ্ৰী চেলছিয়াছ। গোৱালপাৰাত সৰ্বনিম্ন তাপমাত্ৰা 13, সৰ্বাধিক 23 ডিগ্ৰী চেলছিয়াছ। শিলচৰত সৰ্বনিম্ন তাপমাত্ৰা 13, সৰ্বাধিক 26 ডিগ্ৰী চেলছিয়াছ। নলবাৰীত সৰ্বনিম্ন তাপমাত্ৰা 13, সৰ্বাধিক 24 ডিগ্ৰী চেলছিয়াছ। বৰপেটাত সৰ্বনিম্ন তাপমাত্ৰা 13, সৰ্বাধিক 24 ডিগ্ৰী চেলছিয়াছ। বঙাইগাঁৱত সৰ্বনিম্ন তাপমাত্ৰা 12, সৰ্বাধিক 24 ডিগ্ৰী চেলছিয়াছ। নগাঁৱত সৰ্বনিম্ন তাপমাত্ৰা 13, সৰ্বাধিক 24 ডিগ্ৰী চেলছিয়াছ। পৰৱৰ্তী খবৰ হৈছে এটকাও ল'ব নোৱাৰিব গাঁওবুঢ়াই। কামৰ বাবে আছে পাৰিতোষিক, ইয়াৰ পাছতো চাহ খৰচ কিয়?
আপোনাৰ পৰা এতিয়াও গাঁওবুঢ়াই ধন লয় নেকি? প্ৰমাণ পত্ৰৰ নামত চাহ খৰচ বুলি কৈ লৈছে নেকি টকা? চৰকাৰে গাঁওবুঢ়াসকলৰ বাবে প্ৰতিমাহে দিব ৯,০০০ টকা। ৰাজ্যৰ গাঁওবুঢ়াসকলে এতিয়াৰ পৰা নিয়মীয়াকৈ পাব পাৰিতোষিক। ৰাজহ গাঁও আৰু বন গাঁৱৰ গাঁওবুঢ়াই পাব সম পৰ্যায়ৰ ধন। প্ৰমাণ পত্ৰৰ নামত যাতে সাধাৰণ লোকৰ পৰা ধন নলয় আহ্বান মুখ্যমন্ত্ৰীৰ। গাঁওবুঢ়াৰ পাৰিতোষিকৰ নামত মাহে ১৫,৫৮,০০,০০০কৈ টকা খৰচ। বনগাঁৱৰ ২৬৮গৰাকী গাঁওবুঢ়াক পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা। ৰাজহ গাঁৱৰ ৬৬৮গৰাকী গাঁওবুঢ়াক পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা। ইয়াৰ পিছতো প্ৰমাণ পত্ৰৰ নামত ধন লোৱাটো যুক্তিসংগতনে? আপোনাৰ পৰা এতিয়াও গাঁওবুঢ়াই ধন লয় নেকি? পৰৱৰ্তী খবৰ হৈছে নিষিদ্ধ বুৰ্খা। বুৰ্খা পিন্ধিলে ভৰিব লাগিব ৯৪,০০০ টকা জৰিমনা। এতিয়াৰে পৰা মহিলাসকলে পিন্ধিব নালাগে বুৰ্খা। বুৰ্খা পিন্ধিলে ভৰিব লাগিব ৯৪,০০০ টকাৰ জৰিমনা। নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰা নিষিদ্ধ হ'ল ইছলামিক পোছাক বুৰ্খা। ছুইজাৰলেণ্ডৰ ৰাজহুৱা স্থানত মহিলাই বুৰ্খা পৰিধান কৰিব নোৱাৰিব। দেশবাসীৰ সংগ্ৰহ কৰা জনমত সাপেক্ষে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। অৱশ্যে পবিত্ৰ স্থানসমূহত মুখ ঢাকিব লাগিব মহিলাসকলে। ইয়াৰ উপৰিও ৭খন নিষিদ্ধ হ'ল বুৰ্খা। বেলজিয়াম, ফ্ৰান্স, ডেনমাৰ্ক, অষ্ট্ৰেলিয়া, নেদাৰলেণ্ড আৰু বুলগেৰিয়াত নিষিদ্ধ বুৰ্খা। এতিয়াৰে পৰা মহিলাসকলে পিন্ধিব নালাগে বুৰ্খা। বুৰ্খা পিন্ধিলে ভৰিব লাগিব ৯৪,০০০ টকাৰ জৰিমনা। নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰা নিষিদ্ধ হ'ল ইছলামিক পোছাক বুৰ্খা। ছুইজাৰলেণ্ডৰ ৰাজহুৱা স্থানত মহিলাই বুৰ্খা পৰিধান কৰিব নোৱাৰিব। দেশবাসীৰ সংগ্ৰহ কৰা জনমত সাপেক্ষে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। অৱশ্যে পবিত্ৰ স্থানসমূহত মুখ ঢাকিব লাগিব মহিলাসকলে। পৰৱৰ্তী খবৰ হৈছে মাঘ বিহুৰ পূৰ্বে লাখ লাখ মহিলালৈ আহিছে ভাল খবৰ। ১০ জানুৱাৰী শুক্ৰবাৰ একাউণ্টত সোমাব ধন। মাঘ বিহুৰ পূৰ্বে লাখ লাখ মহিলাৰ আহি গ'ল ভাল খবৰ। ৰেচন কাৰ্ড, অৰুণোদয় থকা লাখ লাখ মহিলাৰ বাবে আছে ডাঙৰ খবৰ। এই দিনটোতে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ধন। প্ৰতিগৰাকী হিতাধিকাৰীয়ে মনত ৰাখক ১০ জানুৱাৰী শুক্ৰবাৰৰ দিনটোত আপডেট কৰি লওক একাউণ্টৰ KYC। অৰুণোদয় আঁচনি পোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব ১২৫০ টকাকৈ। নতুনকৈ অৰুণোদয় পোৱা মহিলাও পাব এই ধন। ৰেচন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব পাৰে মাহে ১২৫০ টকাকৈ। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল, দাইল, চেনি। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ লাভ কৰিব ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা। ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব চৰকাৰী ঘৰ। ৰেচন কাৰ্ডখনেই হ'ব আয়ৰ প্ৰমাণ পত্ৰ। ৰেচন সংগ্ৰহ কৰাৰ সময়ত দিয়ক ফিংগাৰপ্ৰিণ্ট। EPOS মেচিন সৃষ্টি ৰচিদখন ল'বলৈ নাপাহৰিব। পৰৱৰ্তী খবৰ হৈছে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ প্ৰতিশ্ৰুতি ৩০০ ইউনিট ফ্ৰী বিজুলী। হিমাচল দেউলীয়া কংগ্ৰেছ চৰকাৰৰ ফ্ৰী বিজুলী উভতাই দিবলৈ জনতাক মুখ্যমন্ত্ৰীৰ আহ্বান। নিৰ্বাচনৰ পূৰ্বে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দি বিপদত হিমাচলৰ কংগ্ৰেছ চৰকাৰ। অৰ্থনৈতিক সংকটত হিমাচলৰ কংগ্ৰেছ চৰকাৰ। জনতাক ফ্ৰী বিজুলী নল'বলৈ আহ্বান মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ। নিৰ্বাচনৰ পূৰ্বে জনতাক ৩০০ ইউনিট বুলি ফ্ৰী বিজুলী দিম বুলি প্ৰতিশ্ৰুতি দিছিল কংগ্ৰেছে। ৩০০ৰ পৰিৱৰ্তে ১২৫ ইউনিটহে ফ্ৰী বিজুলী দিছে হিমাচলৰ চৰকাৰে। কিন্তু এই ২৫ ইউনিট বিজুলী দিও বিপদত পৰিছে সুখু চৰকাৰ। অৰ্থনৈতিক সংকটত হিমাচলৰ কংগ্ৰেছ চৰকাৰ। মুখ্যমন্ত্ৰী আৰু কেবিনেট মন্ত্ৰীয়ে এৰিলে ফ্ৰী বিজুলী সুবিধা। হিমাচলৰ জনতাকো ফ্ৰী বিজুলী এৰাৰ বাবে সংবাদমেলত আহ্বান কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ এই আহ্বানক সমালোচনা কৰিছে বিৰোধীৰ প্ৰশ্ন, নিৰ্বাচনক জিকিবলৈ কিয় ভুৱা প্ৰতিশ্ৰুতি দিছিল কংগ্ৰেছে? নিৰ্বাচনৰ পূৰ্বে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দি বিপদত হিমাচলৰ কংগ্ৰেছ চৰকাৰ। এনেধৰণৰ খবৰসমূহ নিতৌ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।